নমস্কাৰ মই জনাই আছোঁ দুটা বিগ ব্ৰেকিং নিউজ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো এটা ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব। নমস্কাৰ জনাই আছোঁ আজি প্ৰথমটো খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। আপুনি ফোনপে আৰু গুগল পে ব্যৱহাৰ কৰে নেকি? যদি আপুনি ব্যৱহাৰ কৰে আপুনি এতিয়াৰ পৰা সাৱধান হওক। ৰাজ্যবাসী জনাই আছে এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ। আপুনি গুগল পে, ফোনপে আৰু এমাজন পে ব্যৱহাৰ কৰে নেকি? আপুনি সাৱধান হ'বলৈ সময় আহিছে। যদিহে আপুনি ব্যৱহাৰ কৰে তেন্তে ভুলতো ফোন কাকো নিদিব আপোনাৰ, নহ'লে আপুনি বিপদত পৰিব পাৰে। বন্ধু হলেও আপুনি আপোনাৰ ফোন নিদিব কাকো। যদি আপুনি ফোন দিয়ে আপুনি অতি সহজতে বিপদত পৰিব পাৰে এতিয়াৰ পৰা। অন্য এটা বন্ধুৰ হাততে সকলো হেৰুৱাব পাৰে আপুনি। ইতিমধ্যে কেইবাগৰাকী লোক ইতিমধ্যে সকলো হেৰুৱাইছে বন্ধুৰ হাতত। নগাঁৱত সংঘটিত হৈছে এটা ভয়ংকৰ কাণ্ড। আমাৰ অসমত ইতিমধ্যে ভয়ংকৰ কাণ্ড সংঘটিত হৈছে বন্ধুৰ হাতত। সাজিব খান নামৰ এজন যুৱকৰ পৰা বন্ধু মেহতাবে লুটি নিলে 13,000 কোটি টকা। মোবাইল এপ ব্যৱহাৰ কৰি প্ৰবঞ্চনাৰ লুটি নিলে এই ধন। ইতিমধ্যে 13,000 কোটি টকা ইতিমধ্যে প্ৰবঞ্চনা কৰি লুটি নিলে বন্ধুৱে। সাজিবৰ অভিযোগত বৃদ্ধিত নগাঁৱৰকে আটক কৰে বন্ধু মেহতাবক। পুনৰ জনাইছে ৰাজ্যবাসীক মোবাইল এপ ব্যৱহাৰ কৰি প্ৰবঞ্চনাৰ লুটি নিলে বন্ধুৱে 13,000 কোটি টকা বন্ধুৰ পৰা। সাজিবৰ অভিযোগত বৃদ্ধিত নগাঁৱৰকে আটক কৰিছে সাজিবৰ বন্ধুক। আপুনি যদি গুগল পে, ফোনপে ব্যৱহাৰ কৰে আপুনি এতিয়া সাৱধান হ'বলৈ সময় হৈছে, নহ'লে আপোনাৰ পৰা এনেকৈ ধন লুটি নিব পাৰে আপোনাৰ বন্ধুৱে। আপুনি যদি ব্যৱহাৰ কৰে তেন্তে আপুনি ভুলতো আপোনাৰ ফোন কাকো নিদিব, আপোনাৰ বন্ধুকো নিদিব। নমস্কাৰ জনাইছোঁ আজি আমাৰ শেষৰটো খবৰ অৰ্থাৎ দ্বিতীয়টো খবৰ। আজি আমাৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ। এতিয়াৰ পৰা মাতৃভাষাত হ'ব বিদ্যালয়ৰ শিক্ষা। ৰাজ্যবাসী জনাই আছে এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ। এতিয়াৰ পৰা মাতৃভাষাত হ'ব বিদ্যালয়ৰ শিক্ষাসমূহ। বিদ্যালয়ত মাতৃভাষাতে গ্ৰহণ কৰিব পাৰিব উচ্চ শিক্ষা। ইতিমধ্যে ৰাজ্য চৰকাৰে ইতিমধ্যে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সকলো বিষয়ৰ পাঠ্যপুথি প্ৰণয়ন হ'ব মাতৃভাষাত। ইতিমধ্যে ৰাজ্য চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে স্পষ্টভাৱে। আৰু লগতে ঘোষণা কৰিছে শিক্ষণ আৰু শিক্ষণ পদ্ধতি মাতৃভাষা আৰু স্থানীয় ভাষাত প্ৰৱৰ্তন হ'ব। বিদ্যালয় অনুদান আয়োগে দেশৰ বিশ্ববিদ্যালয়সমূহলৈ প্ৰেৰণ কৰিছে ইতিমধ্যে পত্ৰ। ইতিমধ্যে জনাইছে এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ। প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়ৰ দৰে উচ্চ শিক্ষা হ'ব মাতৃভাষাত। ইতিমধ্যে ৰাজ্য চৰকাৰে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ছাত্ৰ ছাত্ৰীৰ বাবে। ইংৰাজী নাইবা আন ভাষাৰ পৰা পাঠ্যপুথি অনুবাদ কৰা আৰু পোষকতা ৰাখিছে। অসম চৰকাৰে মাতৃভাষাক অৱহেলা কৰাৰ মাজতে UGCৰ এই সিদ্ধান্ত গ্ৰহণ কৰিছে। পুনৰ জনাইছে ৰাজ্যবাসী বিশ্ববিদ্যালয়ত মাতৃভাষাতে গ্ৰহণ কৰিব পাৰিব উচ্চ শিক্ষা এতিয়াৰ পৰা। আৰু বিশ্ববিদ্যালয় মহাবিদ্যালয়ত শিক্ষাৰ্থীয়ে পৰীক্ষাত মাতৃভাষা স্থানীয় ভাষাতে উত্তৰ লিখিব পাৰিব এতিয়াৰ পৰা। লগতে সকলো বিষয়ৰ পাঠ্যপুথি প্ৰণয়ন হ'ব মাতৃভাষাত। ইতিমধ্যে মাতৃভাষাত হ'ব সকলো বিষয়। শিক্ষণ পদ্ধতি মাতৃভাষা আৰু স্থানীয় ভাষাত প্ৰৱৰ্তন কৰিব। পুনৰ জনাই আছো বিশ্ববিদ্যালয় অনুদান আয়োগে দেশৰ বিভিন্ন বিশ্ববিদ্যালয়সমূহলৈ প্ৰেৰণ কৰিছে এই পত্ৰ। আজি ৰাজ্যবাসীয়ে জানিবলৈ গুৰুত্বপূৰ্ণ তথ্য ইমান আছিল। আপোনালোকক এটা সৰু ৰিকুৱেষ্ট, আপুনি চেনেলটো নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰি দিব। ধন্যবাদ। জয় অসম।